হেল্ল' ফ্ৰেণ্ডছ, আমাৰ চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ ভেন্দি এটা বিৰাটেই টেষ্টি ৰেচিপি। আশা কৰোঁ আপোনালোকে ভাল পাব। ইয়াৰ বাবে মই কেইটামান ভেন্দি লৈছোঁ। এইকেইটা দেখিছে, ভেন্দিখিনি মই প্ৰথমতে ধুই ল'লোঁ, তাৰপিছত অলপমান কাপোৰ এখনে মোহাৰি লৈছোঁ। তাৰপিছত এতিয়া ভেন্দিবোৰ ডাঙৰ ডাঙৰ টুকুৰা কৰি কাটিছোঁ। এইদৰে মই ভেন্দিখিনি কাটি লৈছোঁ। ভেন্দি আপোনালোকে যিমান পাৰে যিমানখিনি দৰকাৰ হয় সিমানেই দিব। এতিয়া ইয়াত মই সোৱাদ অনুসাৰে নিমখ দি দিছোঁ আৰু দিছোঁ আধা চামুচমান হালধি মই বৰ বেছি দিয়া নাই। তাৰপিছত মই দিছোঁ ইয়াত ডাঙৰ চামুচে 3 চামুচমান জোখাৰে কৰ্ণফ্ল'ৰ। গোটেইখিনি মই এতিয়া ভালদৰে মোহাৰি লৈছোঁ, সানি দিছোঁ। এয়া ভালদৰে সানি দিছোঁ। এতিয়া মই দুটা মিডিয়াম সাইজৰ বিলাহী লৈছোঁ। মিডিয়াম নহয়, এইকেইটা ডাঙৰে হ'ব আচলতে। বিলাহী লৈছোঁ আৰু 3টা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ। বিলাহীখিনি কাটি লৈছোঁ। বিলাহী গুটিবোৰ মই এৰুৱাই দিওঁ আৰু বিলাহীবোৰ এনেধৰণে অলপ ডাঙৰ ডাঙৰ টুকুৰা কৰিয়ে কাটিছোঁ। ডাঙৰ টুকুৰা কৰিলে এইখিনি টেষ্টটো ভাল হয় আৰু দেখিবলৈও ধুনীয়া হয়। এতিয়া মই পিঁয়াজকেইটা কাটি লৈছোঁ। পিঁয়াজকেইটাও মই ডাঙৰ ডাঙৰকৈ কাটিছোঁ। ডাঙৰ ডাঙৰকৈ কাটিলে ভাল লাগে খাবলৈ চব্জিখনত, আৰু ইয়াৰ পাহবোৰ ওলাই যায়। তেতিয়া আমাৰ এই চব্জিখনৰ পিঁয়াজবোৰ আমাৰ ফেমিলিৰ চবেই খাই ভাল পায়। এয়া পিঁয়াজখিনি কটা মোৰ হৈ গ'ল। এতিয়া কেৰাহীখন গৰম কৰি ইয়াত মই তেল দি দিম। ইয়াত তেল দি দিছোঁ। তেল অলপ সৰহকৈও দিব পাৰে আপোনালোকে, মই প্ৰথমবাৰ কমকৈ দিলোঁ। এতিয়া মই ইয়াত ভেন্দিবোৰ ফ্ৰাই কৰিম। এয়া ফ্ৰাই কৰিছোঁ। এনেদৰে ফ্ৰাই কৰোঁতে মই ভেন্দিখিনি প্ৰায় 90% কুক কৰি লৈছোঁ। তেতিয়া মই আকৌ পিছত যেতিয়া চব্জিখন বনাম তেতিয়া আৰু ভাজিবলৈ বিশেষ নাথাকে। এয়া হৈ গ'ল মোৰ প্ৰথমখিনি। এয়া মচমচীয়াকৈ এনেকৈ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত এইখিনিও মই দি দিছোঁ অলপ। তেল কম হোৱা যেন লাগিলত মই আৰু অলপ তেল দি দিছোঁ, তেতিয়া মই সোনকালে ফ্ৰাই কৰিব পাৰিম। ইয়াত মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। মিঠাতেলত ফ্ৰাই কৰিলে বৰ ভাল নহ'ব, সেইকাৰণে আপোনালোকে পাৰিলে ৰিফাইন অইল ল'ব। আমি সফলাটো ইউজ কৰোঁ, সেইকাৰণে মই সেইটো তেলেই ব্যৱহাৰ কৰিছোঁ। এতিয়া মই ইয়াত সৰহকৈ অলপ ভেন্দি দি দিছোঁ। ভেন্দিখিনি ফ্ৰাই হোৱাৰ পিছত মই ইয়াত সৰু চামুচে 1 চামুচ জিৰা দি দিছোঁ, গোটা জিৰা। এয়া জিৰাখিনি দি দিয়াৰ পিছত অলপ ৰঙা হ'বলৈ দিব এইখিনি। তাৰপিছত তাত মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দিয়াৰ পিছত পিঁয়াজখিনি এনেদৰে বেছি দেৰি ভাজিব নালাগে, 2 মিনিটমান ভাজিলেই হ'ব। ইয়াত অলপমান গল্ডেন কালাৰটো আহিলেই হৈ যাব। এইখিনি ফ্ৰাই কৰি থোৱা ভেন্দিখিনি এতিয়া মোৰ পিঁয়াজখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াত বিলাহীখিনি দি দিছোঁ। গেছটো মই মিডিয়াম কৰি ৰাখিছোঁ। তাৰপিছত মই ইয়াত সোৱাদ অনুসাৰে নিমখ দিছোঁ। নিমখ ভেন্দিত দিয়া আছে, গতিকে চাই ল'ব জোখটো। অলপমান হালধি দিছোঁ। তাৰপিছত লৰাই দিছোঁ আৰু ভেন্দিখিনি
বিলাহীখিনি অলপ কোমল হ'ব লাগিব। এয়া পুৰা গলাই নিদিওঁ। এয়া বিলাহীখিনি একেবাৰে গলি যাবলৈ দিয়া নাই। এয়া হৈ গ'ল আমাৰ বিলাহীখিনি। এইটো কৰোঁতে প্ৰায় 3 মিনিট মানে লাগিছে, তাতকৈ বেছি নালাগে। এয়া চাওকচোন হৈ গ'ল। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা ভেন্দিখিনি দি দিছোঁ। এতিয়া মিক্স কৰি দিলত চাওকচোন ৰংটো ইমান ধুনীয়া লাগিছে, ভাল লাগিছেনে বাৰু? খাবলৈ বিৰাটেই টেষ্টি হয়, আমাৰ সকলোৱে ভাল পায়। ইয়াত মই এতিয়া সৰু চামুচে 1 চামুচমান জোখাৰ ধনিয়া পাউডাৰ দি দিছোঁ। যিহেতু ইয়াত চব বস্তু সিজাই থোৱা আছে, আগতে এবাৰ ফ্ৰাই কৰা, গতিকে বেছি দেৰি নালাগে। এতিয়া মই শেষত দিছোঁ সৰু চামুচে 2 চামুচমান জোখাৰ জালুকৰ গুড়ি। এয়া জালুকৰ গুড়ি দি দিছোঁ। জালুকৰ গুড়ি দিলে টেষ্টটো বিৰাটেই ভাল লাগে। জালুকৰ টেষ্ট আৰু বিলাহী টেঙা সোৱাদৰ কাৰণে এই ৰেচিপিটো খাবলৈ বিৰাট টেষ্টি হয়। আপোনালোকে বনাই চাব আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। এয়া আমাৰ ভেন্দি দৌ পিয়াজা মোৰ ষ্টাইলৰ হৈ গ'ল ৰেডি। চাওকচোন ভাল লাগিছেনে বাৰু? যদি আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে কমেণ্ট এটা কৰি দিব, আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ চাইছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। শেষত ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জনালোঁ। থেংক ইউ।